কি কৰি Hey guys, welcome back to our channel. তো বহুত দিনৰ মূৰত মই আজি বেক কাৰণ কেতিয়া লাষ্ট ভিডিঅ' কেতিয়া দিছিলোঁ মাৰ্চত দিছিলোঁ চাগে এতিয়া মানে পুৰা এক্সাম খতম এতিয়া সামাৰ ভেকেশ্যন চলি আছে তো এতিয়া টাইম পাইছোঁ তো সেইকাৰণে এটা ভিডিঅ' বনালোঁ মানে এতিয়া টাইম হৈছে চাব কেইটা বাজিছে এতিয়া বাজিছে 5:30 চাওক কোনো উঠা নাই আনকি আমাৰ গেটৰ তালাও খোলা নাই চাওক মানে তালাটো খুলিম কাৰণ ক'ৰবাত যাম তো ক'ত যাম আপোনালোকে ভিডিঅ'ৰ লাষ্টলৈকে চাই থাকক মই ৰখি আছোঁ এতিয়ালৈকে আহি পোৱা নাই 5:30 পাৰ হৈ গ'ল এইফালে ইহঁতক লগ পাই গ'লোঁ আমি গৈ আছোঁ এতিয়া ক'ত গৈ আছোঁ আমি নিজে নাজানো এতিয়া চ' গাইজ আমি গৈ আছোঁ কিন্তু ক'ত গৈ আছোঁ আমি নিজে নাজানো এতিয়াও গাড়ী গৈয়ে আছে So guys, ক'ত গৈ আছোঁ নাজানো ব'লক মোৰ লগত এইফালে দিবাকৰ আছে So guys, ব'লক এইখন বোলে দিবাকৰৰ ড্ৰিম কাৰ এইফালে শিঙৰি বাগানৰ কি অৱস্থা কৰিছে গাইজ বেছি স্পীড নিদিবি ঐ চ' গাইজ আমি হাইৱে চিধা আহি ভূতপাৰা পালোঁ কিন্তু ক'ত যাম নাজানো গৈ আছোঁ আৰু এইফালে চাওকচোন ইমান জাবৰৰ দম থৈছে ইমান বেয়া গোন্ধাই আছে চি কি হ'ল চ' গাইজ আমি হাইৱেৰ তলত এখন সৰু চাই পাৰ্ক এটা পালোঁ ইয়াতে গুচি আহিছোঁ চবে একোৱেই নাই একদম সৰু এই তাক চাই ক'ত বহি আছে ভয় লাগে কি ভিউ এইফালে নাযাবি ঐ নদী আছে কি কৰি এতিয়া পাইছে 7টা এইমাত্ৰ আহি পালোঁ মোৰ অৱস্থা দেখিছে কি অৱস্থা আছে বেয়া ঘামিছোঁ তো গাইজ এতিয়া টাইম হৈছে 10টা তো মই গা পা ধুই ৰেডি হৈ ল'লোঁ এতিয়া স্কুলত কিবা এটা মানে কাম আছে তো ব'লক মোৰ লগত এতিয়া ফাৰ্ষ্টতে দিবাকৰৰ ঘৰত যাম তাৰপিছত তাৰ পৰা একেলগে আমি 4জনে স্কুলত যাম তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব চ' গাইজ ব'লক আমি যাওঁ আমাৰ স্কুললৈকে এতিয়া ফাৰ্ষ্টতে দিবাকৰৰ ঘৰত যাম দিবাকৰৰ ঘৰত গৈ পেলাই তাত গৈ একেলগে লগ হৈ পেলাই যাম স্কুললৈকে তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক তো আহি পালোঁ দিবাকৰৰ ঘৰ হেল্ল' ৰেডি হোৱা নাই যে পিন্ধি আছ নেকি কি কৰি আছ গাইজ আহি পালোঁ কিন্তু বহুত গৰম লাগি আছে আমি আছোঁ একেবাৰে ৰখি আছোঁ অলপ পিছত যামেই আৰু স্কুল চাই থাকক গাইজ আমি স্কুলত কি কৰিব
চায়ন আছে, এইফালে তানভি আছে, এইফালে দিবাকৰ আছে আৰু এইফালে মই আছোঁ। বলক মোৰ লগত। তো গাইজ স্কুল আহি পালোঁ। সেইখন আমাৰ স্কুল। ভয় লাগি আছে ভিডিঅ' বনাবলৈ। কৰিম ৰ'ব ৰ'ব ৰ'ব, গৈ লওক স্কুল পাই গ'লোঁ। গাইজ এইখন পাৰ্ক। হয় আহি আছোঁ ৰ'ব এক ছেকেণ্ড, চাবমিট কৰি আহোঁ। একদম শুনশান হৈছে স্কুল। সেইটো গাৰ্লছ হোষ্টেল पता नहीं था কাক দেখা পালে। এইখন আমাৰ স্কুল, আমাৰ ক্লাছৰুমটো গাইজ দেখাই দিম ৰ'ব। গাইজ এইটো আমাৰ বেলকনি, এইটো টিচাৰ্ছ ৰুম, মানে জেণ্টছ টিচাৰ্ছ ৰুম। এইটো CCTV। হেল্ল', আমাৰ ক্লাছৰুমটো দেখাই আছোঁ গাইজ ৰ'ব। এইটো আমাৰ ক্লাছৰুম গাইজ, এইটো আমাৰ ক্লাছ। ঐ সৰু পোৱালি পাৰ্কত কি কৰি আছ হা? তো গাইজ চবকে লগ পালোঁ। হয় হেল্ল', ঐ ক'ত উঠিছ তই? कौन है ये लोग? रील বনাই আছা? তুমি ছোৱালী নেকি? মই ৰেল বনাইছো। কি কৰি আছ? তো আমি গাইজ স্কুলৰ পৰা আহিলোঁ ন, গৈ আছো স্কুলৰ পৰা আমি ঘৰত গৈ আছো। অঁ সেইটোৱেতো কৈছোঁ, স্কুলৰ পৰা আহিলোঁ এতিয়া ঘৰত গৈ আছোঁ। কিয় গৈ আছো? তো গাইজ জাষ্ট নাও আহি পালোঁ স্কুলৰ পৰা। এতিয়া বাজিছে 12টা। একদম মানে ভাগৰ লাগি গৈছে, ইমান গৰম দিছে। তো ভিডিঅ'টো আজি ইমানতে চেছ কৰোঁ। আৰু লগতে মোৰ বহুত দিনৰ আগৰে এটা ভিডিঅ' আছিল, ভিডিঅ' মানে বহুত দিন বুলি নহয়, যোৱা বছৰ মানে লাষ্ট ইয়েৰ ডিচেম্বৰৰ এটা ভিডিঅ' আছে। তো সেই ভিডিঅ'টো মই এইটো ভিডিঅ' দিয়াৰ পিছত দি দিম, মানে আমি নকওঁ দিয়ক, এই ভিডিঅ'টো চাব আপোনালোকে। তো এইটোৱে আছিল ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰি দিব, আৰু কোনোবা যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু প্লিজ কৈছোঁ চবেই শ্বেয়াৰ কৰি দিয়ক প্লিজ। বাই বাই। আমি ক'ত গৈ আছো যে